স্বাগতম জনাইছো টেকনিকেল ডিটেইল আসামৰ আজিৰ ভিডিঅ'টোলৈ বন্ধুসকল আজি আমি আপোনালোকক জনাম আপোনালোকে কেনেকৈ সুবল মূল্য দোকানৰ কাৰণে অনলাইন এপ্লাই কৰিব সো ইতিমধ্যে ফাইনালি সুবল মূল্য দোকানৰ অনলাইনৰ এপ্লাই কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে সো আপোনালোকে যদি ভাবি আছে সুবল মূল্য দোকানৰ এখন খোলাৰ তেনেহলে এই ভিডিঅ' আপোনালোকৰ কাৰণে এই ভিডিঅ'ত মই আপোনালোকক স্টেপ বাই স্টেপ জনাম আপোনালোকে কেনেকৈ সুবল মূল্য দোকানৰ কাৰণে অনলাইন এপ্লাই কৰিব ইয়াৰ কাৰণে আপোনালোকক কি ডকুমেন্টছ প্ৰয়োজন হ'ব কমপ্লিট প্ৰসেছ স্টেপ বাই স্টেপ এই ভিডিঅ' জনাম ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক আৰু এনে ধৰণৰ টেকনিকেল ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটোত ক্লিক কৰি অল নোটিফিকেশন অন কৰি ল'ব সো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো সো প্ৰথমে আপোনালোকে আপোনাৰ মোবাইল বা ডেস্কটপৰ ক্ৰোম ব্ৰাউজাৰখন ওপেন কৰি সাৰ্চ কৰিব eodb.assam.gov.in আপোনালোকে চাব পাইছে ওপৰৰ লিংকটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত অসম চৰকাৰৰ অফিচিয়েল ৱেবসাইটখন এনেকৈ ওপেন হ'ব ইয়া চাব পাইছে ৰেজিষ্টাৰ সো আপোনালোকে ৰেজিষ্টাৰ অপচনত ক্লিক কৰিব ৰেজিষ্টাৰ অপচন ক্লিক কৰাৰ পাছত ফুল নেম চাব পাইছে আপোনালোকে শুদ্ধকৈ নিজৰ নামটো দিব তাৰ পাছত ইমেইল আইডিখন শুদ্ধকৈ দিব তাৰ পাছত চাব পাইছে মোবাইল নাম্বাৰ সো আপোনাৰ মোবাইল নাম্বাৰটো শুদ্ধকৈ দিব তাৰ পাছত চাব পাইছে পাছৱৰ্ড সো আপোনালোকে ওপৰ দিয়া ধৰণে এখন পাছৱৰ্ড বনাই ল'ব তাৰ পাছত চাব পাইছে সিলেক্ট ষ্টেট সো আপোনাৰ নিজৰ ষ্টেটখন ইয়াৰ পৰা সিলেক্ট কৰি ল'ব তাৰ পাছত চাব পাইছে কাপচাৰ সো আপোনালোকে কাপচাৰখন সেম টু সেম দি সাবমিট অপচনত ক্লিক কৰি দিব সাবমিট অপচন ক্লিক কৰাৰ পাছত আপোনাৰ জিমেইলত এটা ভেৰিফিকেশন লিংক যাব আপোনালোকে জিমেইলটোত খুলি ভেৰিফিকেশন লিংকটোত ক্লিক কৰি আপোনাৰ জিমেইলখন ভেৰিফিকেশন কৰি ল'ব ভেৰিফিকেশন কৰাৰ পাছত আপোনালোকে চাব পাইছে ক্লিক হেয়াৰ টু লগইন সো আপোনালোকে ক্লিক হেয়াৰ টু লগইন অপচনত ক্লিক কৰি দিব তাৰ পাছত আপোনাৰ জিমেইল আৰু আইডিখন দিব জিমেইল আইডিখন দিব তাৰ পাছত যেটো পাছৱৰ্ড বনাইছিলে আপোনালোকে সেই পাছৱৰ্ডটো দিব যদি আপোনাৰ পাছৱৰ্ডটো মনত নাই তেনেহলে গেট ওটিপি ক্লিক কৰি আপোনাৰ ওটিপি দ্বাৰাই লগইন কৰিব পাৰিব তাৰ পাছত চাব পাইছে কাপচাৰ সো আপোনালোকে কাপচাৰটো শুদ্ধকৈ দিব সেম টু সেম তাৰ পাছত লগইন অপচনত ক্লিক কৰি দিব লগইন অপচন ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰত এটা ওটিপি যাব আপোনালোকে ওটিপিটো শুদ্ধকৈ বহুৱাই কাপচাৰখন শুদ্ধকৈ বহুৱাই চাব পাইছে তলত ভ্যালিডেট সো আপোনালোকে ভ্যালিডেট অপচনত ক্লিক কৰি দিব ভ্যালিডেট অপচন ক্লিক কৰাৰ পাছত ইয়া চাব পাইছে এপ্লাই ফৰ সাৰ্ভিস সো আপোনালোকে এপ্লাই ফৰ সাৰ্ভিস অপচনত ক্লিক কৰিব তো চাব পাইছে ভিউ অল এভেইলেবল সাৰ্ভিস আপোনালোকে ভিউ অল এভেইলেবল সাৰ্ভিস অপচনত ক্লিক কৰি দিব ইয়াত আপোনাৰ বহুখিনি সাৰ্ভিস আপোনালোকে চাবলৈ পাব ইয়া চাব পাইছে আপোনালোকে সাৰ্চ সো আপোনালোকে সাৰ্চ অপচনত ক্লিক কৰিব ইয়াত আপুনি ফায়াৰ প্ৰাইচ বুলি টাইপ কৰিব তাৰ পাছত আপোনালোকে তলত চাব পাইছে এপ্লিকেশন ফৰ ফায়াৰ প্ৰাইচ শ্বপ সো আপোনালোকে এপ্লিকেশন ফৰ ফায়াৰ প্ৰাইচ শ্বপ অপচনত ক্লিক কৰিব ইয়াত ওপৰ চাব পাইছে আপোনালোকে এপ্লিকেশন ফৰ ফায়াৰ প্ৰাইচ শ্বপ সো আপোনাৰ সুবল মূল্য দোকানৰ কাৰণে এপ্লিকেশনৰ ফৰ্ম হয় এইখন যিখন আপোনাৰ ষ্টাৰ মাৰ্ক আপোনালোকে চাব পাইছে সেইখন আপোনালোকে ফিলআপ কৰিব আৰু যিকেইটা ষ্টাৰ মাৰ্ক নাই এইকেইটা আপোনালোকে ফিলআপ কৰিলে হ'ব সো প্ৰথমে ইয়া চাব পাইছে নেম সো আপোনালোকে নেমটো শুদ্ধকৈ দিব তাৰ পাছত এছত আপোনালোকে দেউতাকৰ নামটো দিব শুদ্ধকৈ তাৰ পাছত এজটোত আপোনালোকে ডেট অফ বাৰ্থটো দিব তাৰ পাছত কাষ্ট সো আপোনালোকে নিজৰ কাষ্টটো শুদ্ধকৈ দিব তাৰ পাছত ইয়া চাব পাইছে ষ্ট্ৰীট নেম সো ইয়াত আপোনাৰ এৰিয়াৰ নামটো দিব আপোনাৰ গাঁও বা সিটিৰ এৰিয়াটোৰ নামটো দিব ষ্ট্ৰীট নেমটোত আপোনাৰ অপচনেল নহয় হয়তো দিব পাৰে নিদিলেও একো নাই তাৰ পাছত চাব পাইছে ভিলেজ নেম সো আপোনাৰ ভিলেজ নেমটো শুদ্ধকৈ আপোনালোকে দিব ভিলেজ নেমটো দিয়াৰ পাছত ডিস্ট্ৰিক্টখন দিব আপোনালোকে শুদ্ধকৈ নাম তাৰ পাছত পিন কোড আপোনালোকে চাব পাইছে পিন কোডটো শুদ্ধকৈ দিব তাৰ পাছত মোবাইল নাম্বাৰটো দিব তাৰ পাছত ইমেইলখন অপচনেল নহয় হয়তো দিব পাৰে নিদিলেও একো নাই তাৰ পাছত ইয়া চাব পাইছে আপোনালোকে নেম ষ্টাইল উইথ লাইসেন্স ইজ ৰিকুৱাৰ্ড সো আপোনালোকে ইয়াত ফেয়াৰ প্ৰাইচ শ্বপ বুলি দি দিব টাইপ কৰি দিব তাৰ পাছত হাউস শ্বপ নাম্বাৰ এইকেইটা অপচনেল নহয় হয়তো আপোনালোকে দিব পাৰে নিদিলেও একো নাই তাৰ পাছত তলত আপোনালোকে চাব পাইছে নেম অফ পেৰেণ্টছ অফ এইখনো আপোনালোকে অপচনেল নহয় হয়তো দিব পাৰে একো নিদিলেও একো নাই বাৰু তাৰ পাছত ইয়াত আপোনাৰ একো ফিলআপ কৰিব নালাগে
আপোনালোকে তলত চাব পাইছে নেম অফ ট্ৰেড আৰ্টিষ্ট সো আপোনালোকে এইকেইটাত একো ফিল আপ কৰিব নালাগে আপোনালোকে একো ফিল আপ নকৰিব ইয়াত চাব পাইছে এপ্লাই ফৰ দা অফিচ সো আপোনালোকে ইয়াত ক্লিক কৰিব লোকেশ্যন টাইপটো আপোনালোকে লাইন ডিপাৰ্টমেণ্ট অপশ্যনত ক্লিক কৰিব তাৰপাছত ওকে তাৰপাছত আপোনালোকে গোটেইবোৰ ইয়াত নিজে সিলেক্ট হৈ আহিব ইয়াত তলত চাব পাইছে আপোনালোকে সিলেক্ট অফিচ সো আপোনালোকে ডাইৰেক্টৰ অফ ফুড এইখন আপোনালোকে সিলেক্ট কৰিব তাৰপাছত তলত চাব পাইছে আপোনালোকে ওকে সো আপোনালোকে ওকে অপশ্যনত ক্লিক কৰি দিব ওকে অপশ্যন ক্লিক কৰাৰ পাছত তলত চাব পাইছে কাপচা সো আপোনালোকে সেম টু সেম কাপচাটো দি সাবমিট অপশ্যনত ক্লিক কৰি দিব সাবমিট অপশ্যনত ক্লিক কৰাৰ পাছত আপোনাৰ যিখিনি আপোনালোকে ভৰালে আপোনাৰ নাম ডেট অফ বাৰ্থ এড্ৰেছ গোটেইবোৰ ইয়াত আহি যাব তাৰপাছত ইয়াত চাব পাইছে এটেচ সো আপোনালোকে এটেচ অপশ্যনত ক্লিক কৰি দিব তাৰপাছত ইয়াত কিছুমান ডকুমেন্টছ আপোনালোকে আপলোড কৰিব লাগিব যেনে আপোনালোকে চাব পাইছে কমন এপ্লিকেশ্যন ফৰ্ম সো আপোনালোকে কমন এপ্লিকেশ্যন ফৰ্ম এখন আপলোড কৰিব লাগিব তাৰপাছত চাব পাইছে UBIN সাৰ্টিফিকেট সো আপোনালোকে UBIN সাৰ্টিফিকেট এখন আপলোড কৰিব লাগিব তো আপোনালোকে চাব পাইছে ফটোগ্ৰাফ অফ দা এপ্লিকেন্ট সো এপ্লিকেন্টৰ অৰ্থাৎ আপোনাৰ ফটো একপি লাগিব পাসপোৰ্ট সাইজৰ ফটো আপোনালোকে আপলোড কৰি দিব তো চাব পাইছে ফটো আইডেন্টিটি প্ৰুফ সো আপোনাৰ আইডেন্টিটি প্ৰুফ হিচাপে আপোনাৰ আধাৰ কাৰ্ডখন লাগিব বা ভোটাৰ কাৰ্ডখন তাৰপাছত ইয়া চাব পাইছে ট্ৰেড লাইসেন্স ইফ এনি সো আপোনাৰ ট্ৰেড লাইসেন্সখনো ইয়াত লাগিব তাৰপাছত এইখন চাই পাইছে আপোনাৰ লেটাৰ অফ দা GPSS সো আপোনাৰ গাঁও বুঢ়া বা আপোনাৰ পেচেণ্টাৰৰ পৰা লিখোৱা এখন ডকুমেন্টছ ইয়াত আপলোড কৰি দিব তাৰপাছত ইয়া চাব পাইছে এপ্ৰুভেল ফ্ৰম দা এছিষ্টেণ্ট ৰেজিষ্টাৰ অফ কৰ্পোৰেট সোসাইটি সো আপোনাৰ কৰ্পোৰেট সোসাইটিৰ পৰা এখন পেপাৰ লাগিব বা লিগেল ডকুমেন্টছ এখন লাগিব আপোনালোকে সেই ডকুমেন্টছখন লৈ আনি আপলোড কৰি দিব আৰু এই ডকুমেন্টছখিনি আপোনালোকে PDF ফাইলত আপলোড কৰিব গোটেইবোৰ আপোনালোকে ডকুমেন্টছখিনি লৈ আপলোড কৰাৰ পাছত আপোনালোকে সেভ অপশ্যনত ক্লিক কৰি দিব তাৰপাছত আপোনাৰ পেজখন অলপ লোড ল'ব আপোনালোকে ৱেইট কৰিব ইয়াত গোটেইবোৰ ডাটাখিনি আপোনালোকে যিখিনি ভৰালে গোটেইবোৰ চাবলৈ পাব আপোনালোকে ভালকৈ চাই ল'ব আপোনালোকে শুদ্ধকৈ ভালকৈ চাই ল'ব চোৱাৰ পাছত আপোনালোকে চাব পাইছে মেক পেমেন্ট সো আপোনালোকে মেক পেমেন্ট অপশ্যনত ক্লিক কৰিব তাৰপাছত ইয়াত আপোনাৰ 350 টকা অৰ্থাৎ 350 আপোনাৰ পেমেন্ট কৰিব লাগে সো আপোনালোকে 350 এটা পেমেন্ট কৰি দিব পেমেন্টটো কৰাৰ পাছত আপোনালোকে একনলেজ ৰিসিভ এখন ওলাব সেই ৰিসিভখন আপোনালোকে ভালকৈ থৈ দিব কিয়নো ষ্টেটাস চেক কৰিবলৈ এইখন লাগিব তাৰপাছত আপোনালোকে যদি ষ্টেটাস চেক কৰিব আছে লাগে তেনেহলে আপোনালোকে সেম পৰ্টেলত আহি ইয়াত চাব পাইছে ভিউ ষ্টেটাস অফ এপ্লিকেশ্যন ইয়াত আপোনালোকে ক্লিক কৰিব তাৰপাছত ট্ৰেক এপ্লিকেশ্যন ষ্টেটাস সো আপোনালোকে ট্ৰেক এপ্লিকেশ্যন ষ্টেটাসত গৈ আপোনাৰ যিখিনি ৰিসিভ আপোনালোকে পালে সেই ৰিসিভৰ এখন একনলেজ নাম্বাৰ পাব সেই একনলেজ নাম্বাৰখন দি আপোনাৰ ষ্টেটাসখন চেক কৰিব পাৰিব সো আজিৰ ভিডিওটো দেখাবলগীয়া ইমানে আছিল ভিডিওটো যদি চাই ভাল পায় লাইক সাবস্ক্ৰাইব এণ্ড শেয়াৰ কৰি দিব সো থ্যাংক ইউ